নমস্কাৰ বন্ধুসকল, আমি আছোঁ এতিয়া মাঘেৰিটাৰ বৰফাকিয়াল গাঁৱত আৰু আমি তাৰ ওচৰৰ এখন সিংফো ইকো ল'জ আপোনালোকক দেখাবলৈ গৈছোঁ আৰু মোৰ লগত আছে অংলেক আৰু এতিয়া আমি বাইক লৈ যাম। ওচৰতে বেছি দূৰ নহয়। আমি চেষ্টা কৰিম আমাৰ তাৰ পৰিৱেশটো দেখুৱাবৰ কাৰণে। এটা ইকো যিটো আমাৰ জনজাতীয় এটা পৰিৱেশত ৰাখিছে, যিখন সিংফো জনগোষ্ঠীয় এখন ৰেষ্টুৰেণ্ট হয় আৰু এখন ল'জ হয়। গোটেই বস্তুখিনি আমি দেখুৱাম। বলক তেনেহ'লে আমি অংলেকৰ কাৰণে আজি সিংফো ইকো ল'জৰ পিছত পুনৰ কালিলৈ আপোনালোকক ৰাতিপুৱা আমি যাম ওচৰৰে এখন গাঁও, সকলোৱে চিনি পায়, প্ৰায় বন্ধ হৈছে তাতে ওলাং, আৰু তাত আমাৰ বুদ্ধ মন্দিৰ যিটো আছে তাত দেখাম। তাৰপিছত আপোনালোকক দেখুৱাম আমাৰ ওচৰতে এখন দলং আছে, বকীয়া দলং বুলি বকীয়া দলংখন দেখুৱাম। গতিকে আমি এতিয়া ইয়াৰ যিমান আহিবলগীয়া চাবলগীয়া জেগা আছে প্ৰতিটো বস্তু দেখুৱাই যাম। মোৰ লগত থাকিব আজিৰ পৰা অংলেক আছে আৰু অংলেক প্ৰতিটো দেখুৱাই যাম। আমি আহি পাইছোঁহি সিংফো ইকো ল'জ, কিন্তু ইয়াতে যিহেতু এতিয়া লকডাউন সময়, গতিকে যিটো ক্ল'জ লিখা আছে অৰ্থাৎ আমি অতিথি বা গেষ্টৰ কাৰণে ক্ল'জ, আমি বিশেষ বাকী ইয়াৰ পৰাই নাপালেও ভিডিঅ' পৰিৱেশটো দেখুৱাব পাৰিম। গতিকে আমি অনুমতি ল'লোঁ যে ভিতৰত ভিডিঅ' কৰিব পাৰিম নোৱাৰিম। আমি ভিডিঅ'টোৰ কেনেকুৱা আছে আপোনালোকক দেখুৱাব। এটা খুব সুন্দৰ ধুনীয়া পৰিৱেশ, আৰু ইয়াৰ বিশেষকৈ গ্ৰীণ টি ইয়াত প্ৰডাকশ্যন কৰা হয় বুলি কোৱা শুনিছোঁ, সেইটো কথা পাতিম। ইয়াৰ বাগানবিলাক যিমান সম্ভৱ গ্ৰীণ টি বাগান সেইবিলাক, আৰু বহুত ধৰণৰ খেতি কৰা হয় ইয়াত। গুটি জালুকৰ খেতি ইয়াত আছে, আৰু কিবা কিবি বহুত ধৰণৰ প্ৰডাকশ্যন কৰা হয়। গোটেইখিনি বস্তু আপোনাক দেখুৱাম। এই অংলেক হয়, অংলেক আগত আহিছে এইফালে? আহিছিলোঁ, দিন হ'ল, বহুত দিন নাই হয় লকডাউনৰ কাৰণে।
আমাৰ সাধাৰণতে যিবিলাক ঘৰ চাইডৰ কাষৰ বেৰবিলাক থাকে আমাৰ পোন থাকে, কিন্তু ইয়াতে দেখিছে আপোনালোকে যে ইয়াত অলপ বেকাকৈ আছে। গতিকে চিংফো জনগোষ্ঠীৰ বৈশিষ্ট্য হয় যে কাষৰ বেৰবিলাক অলপ বেকাকৈ থাকে। আৰু ইয়াৰ প্ৰতিটো বস্তুৱে আমাৰ যি বাঁহ বা বেতেৰে বাকী আমাৰ বস্তুৰে তৈয়াৰী। গতিকে ইয়াৰ ভিতৰৰ যিটো গৰমটো মানে কি কয় এইটো আমাৰ উচ্চতাটো খুব কম আৰু ধুনীয়া নিয়ন্ত্ৰিত হৈ থাকে। গতিকে গৰম দিনতো ভাল, বৰষুণ দিনত নিশ্চয় ভাল। আৰু ধুনীয়াকৈ সজাই ৰখা হৈছে গোটেই বস্তুখিনি। গতিকে চাই নিশ্চয় আপোনালোকে আহিলে ভাল পাব। আৰু ইয়াৰ আপ্যায়ন যিটো পদ্ধতি নিশ্চয় সম্পূৰ্ণ ট্ৰেডিশ্যন আৰু আমাৰ চিংফোৰ জনগোষ্ঠীয় বস্তুৱে ইয়াত আপ্যায়ন কৰা হয়। আৰু আপোনালোকে মাঘেৰিয়া টাউনৰ পৰা ইয়াত চিংফো ইক'লজীলৈ আহিবৰ কাৰণে চেম হ'লেও আগেদি 7-8 কিলোমিটাৰ ভিতৰত সোমাই আহিব লাগিব। আৰু ইয়াত বুকিং কৰিবৰ কাৰণে অনলাইনো বুকিং কৰিব পাৰে, ইয়াতে আহি ডাইৰেক্ট অফলাইনো বুকিং কৰিব পাৰে। ইয়াত থকা খোৱা আৰু গোটেইখিনি সুবিধা আছে। আৰু চিংফো সম্পূৰ্ণ ট্ৰেডিশ্যনেল খাদ্য পোৱা যায়। লগতে ইয়াৰ যি চিংফো ট্ৰেডিশ্যনেলি আমাৰ চাহ উৎপাদন কৰা হয় ফানাপ, গতিকে সেইবিলাক সকলো বস্তু ইয়াত তেওঁলোকে ৰাখিছে মজুত। লগতে চিংফো সাজ পোছাক বিভিন্ন বস্তু যদি আপোনাক প্ৰয়োজন হয় ইয়াতে গোটেইখিনি বস্তু উপলব্ধ আছে। গতিকে আপুনি অনলাইন বুকিং কৰিও আহিব পাৰে, এপাক চাই যাব পাৰে মাঘেৰিটাৰী চিংফো ইক'লজ। এয়া মাঘেৰিটাৰ চিংফো ইক'লজ আপোনালোকে চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ইয়াৰ বহুতো কিছুমান চাবলগীয়া আৰু কাষৰীয়া অঞ্চল আছে, কেইটামান বস্তু আছে। এখন পখিলা দলং বুলি এখন দলং আছে, যিখন দলং আপোনালোকে দেখুৱাম। বিশেষ এখন দলং, যিখন দলঙত আমাৰ কোঁৱৰ চিনেমাখন শ্বুটিং কৰা হৈছিলে আৰু গায়ত্ৰী মহন্তৰ পবিত্ৰ মাঘেৰিটাৰ পখিলা গানটোৰ শ্বুটিং কৰা হৈছিলে। গতিকে বিভিন্ন ধৰণৰ আমি চিনেমা বা গানত দেখি থকা এখন দলং হয়, ভাল লগা দলং ওচৰতে আছে। গতিকে সেইখিনি আপোনালোকে দেখুৱাম। গতিকে ভিডিঅ'টো চাই থাকক। আৰু আমি আপোনালোকক দেখুৱাই যাম ওচৰতে থকা এটা বুদ্ধ মন্দিৰ, যিটো দিবং গাঁৱৰ হয়, এটা সুন্দৰ পৰিৱেশ। গতিকে সেই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক, চাওক আমাৰ লগত বৰফেকিয়াল গাঁৱৰ বিশেষ ঠাইসমূহ।